অজয় হৰি গোপালে মানে ফৰেনৰ মানুহ এজন লগ পালো আনকি ফৰেনৰ অনুৰাগী মানে বিদেশী অনুৰাগী বিদেশৰ পৰা আমাৰ ভিডিঅ' চাই তেখেতৰ লগত অলপ কথা পাতিম আপোনালোকক পাতি লওক পংকজ হল আমাৰ নলবাৰী ট্ৰেফিক পুলিচ আমি যদি হেলমেট নাথাকে নধৰিম দুই হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিকাশ বনৰীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তো বৰ্তমান মই আছোঁ ঘৰত আজি মানে ব্লেক এণ্ড হোৱাইটৰ শ্বুটিং হোৱা কথা আছিল কিন্তু কিবা কাৰণত শ্বুটিংটো কেঞ্চেল হ'ল সেইকাৰণে মানে কিবা মানে ত্ৰিদীপে ফোন কৰিছে খানা খাই বোলে কিবা খানা খাই নাজানো ধমধমাকলৈকে মাতিছে তো তাকে গেলি যাই লওঁ কি হয় কি নহয় আপোনালোকক দেখে আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকব আৰু আমাৰ লগত আছে ত্ৰিদীপ কি কবি সুন্দৰ পৰিৱেশ কি ধুনীয়া কফিৰ লগত অকণমান কিবা অলপ ভাজা পোৰা বস্তু থাকিলে ভাল হ'লেও নাস্তা মানে আছে নেকি কিবা নাস্তা ভাজা পোৰা নিশ্চয় আছে নিশ্চয় বিকাজি ভাজা আছে বাবা বিকাজি ভাজা লৈ আহ 4 পেকেট লৈ আহ আমি এতিয়া খানা খাম যুগলধৰ ঘৰত চিকেন আমি মানে জোখপা দিছোঁ চিকেনটো মানে চিকেন খাবি না ব্ৰইলাৰ খাবি চিকেন হ'লেও হ'ব ব্ৰইলাৰ হ'লেও হ'ব মাংস হ'লেই হ'ল আৰু আমাক খুৱাব লাগিলে ব্ৰইলাৰ খুৱা আৰু নিজে হ'লে চিকেন খোৱা এতিয়া আহি গ'ল কেক আৰু আমি কফি খাম কেক আৰু কফি কেক যুগল কেনে পৰিৱেশ সুন্দৰ পৰিষ্কাৰ যুগল কেনেকুৱা লাগিছে খুব পৰিষ্কাৰ আছে আমি এটা কফি খাই আছো নাকেনি উলিয়াব লাগিব নাকেদি উলিয়াব লাগিব আমি এটা কফি খাই আছো এইটো কেক আনিছে কেক ধুনীয়া সুন্দৰ পৰিৱেশ পৰিষ্কাৰ পৰিৱেশ এতিয়া খাওঁ দেই মই কাশ্মীৰত শ্ৰীনগৰ যি আছে কাশ্মীৰত এইটো কাশ্মীৰ হে ইছকি কাহনা জৰুৰী হে মানে ধুনীয়া জাগা কাশ্মীৰখন এটা গান আছে ইউটিউবত পাব শ্ৰীনগৰে কাশ্মীৰ কাশ্মীৰৰ শ্ৰীনগৰ দুটা একে জাগাই সি জানো এইটো ঘৰৰ মহিনা আৰু জন্মৰ কথা আহি জানা বাহিৰত যাই পাইছা নেকি টেম্পুৰ বাহিৰে বেলেগত যাই পাইছা নেকি মই ফ্লাইটৰ ওপৰতে যাওঁ কি কথা কয় হয় মোৰ লগত ডাঙৰ কথা নকবি এই বুলি কয় তো মাংস ল'লো আমি ইয়াৰ ভাইটাৰ পাই এই কি কবি তই দেখাব লাগিব তোক মাংসৰ দাম কিমান ৰাখছা কিলো দে পেমেণ্ট কৰ ফোন পে হেতু মোবাইল আছে ফোন নাই আমি তোৰ মোবাইল গেছি এতিয়া আমি ৰতনপুৰ গ'লে এতিয়া মছলা ল'ম পইচা মছলাৰ নহয় মই ডেছলি এটাও কিনি দিওঁ জুই লগাৰ কাৰণে তো আমি এতিয়া ইয়াৰ পৰা গেলামাল ল'ম বহুত দোকানৰ পৰা তালা খোলাটো ক্ল'জত মাৰিব লাগিব বন্ধু দোকানক আমি তালা খুলি কিনে আমি 2 পেকেট মছলাৰ কাৰণে বহু কষ্ট কৰি এইটো ঘৰ দেখিছেনে আপোনালোকে এইটো ঘৰৰ পৰা শুই আছিল শুই থকাৰ পিছত মই মাতি দিলোঁ মোক 2 টকাৰ মছলা কিনিম তাৰ কাৰণে বহু উঠি আহি কিনে তালা খুলি কিনে আমাক মছলা দিবৰ কাৰণে সাজু হৈছে ভিতৰত সোমাই যা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি এতিয়া বহুত দোকানৰ পৰা মছলা চছলা লৈ গাড়ীত বহিলোঁ আৰু ডাইৰেক্ট আহি পালোঁ যুগলহঁতৰ ঘৰ আমি আজি এতে খাম খানা এতিয়া আমি আহি পালোঁ পিকনিক প্লেচ যুগলহঁতৰ ঘৰ এইটো যুগলহঁতৰ ঘৰ আমি এটা পিকনিক খাম আৰু এইটো ত্ৰিদীপৰ এছিষ্টেণ্ট মেনেজাৰ নামটো কৈ দিলোঁ কপিল মোৰ নাম কপিল বঢ়িয়া ছাৰ আমাৰ বহুত ভাল ছাৰৰ বিষয়ে যতীন বৰান মানুহ এতিয়া পুলৈ যোগাল কৰি আছে তো আমি দেখাই দি আছোঁ তাক কেনেকৈ যোগাল কৰিব লাগে পুলো পেষ্টটো অকণমান হেৰি কৰি দিব পইচা নিদিলেতো কাম কৰিব লাগিব ভাই পইচা নিদিলে কাম কৰিব লাগিব আমি পইচা দিছোঁ আমি ঘুমাই খাম আৰে মালিক হয় মালিকৰ দৰ থাকিব না এই যুগলে পে 2 লাখ মজা পেট বজাব পাৰিম তো এতিয়া আমি সংগীতৰ মেহফিল কৰিম অকণমান তো আমাৰ মিউজিচিয়ান আহি পাইছে আমাৰ সন্মুখত ইতিমধ্যে সুদূৰ কাশ্মীৰৰ পৰা আহিছে মিউজিচিয়ান প্ৰগ্ৰেম ক'ত আছিলে আপোনাৰ ইয়াৰ আগত মই মানে কাশ্মীৰত কৰি আহিলোঁ তাৰপিছত দিল্লীত ৰখিলোঁ দিল্লীৰ পৰা গুৱাহাটী এয়াৰপৰ্টত কৰিলোঁ অকণমান তাৰপিছত আৰু এতিয়া ধমধমাত আহিলোঁ ধমধমা বজাৰত কৰা নাই বজাৰ মানে আজি বজাৰ নাই তাৰমানে আজি মই প্ৰেক্টিচ কৰিম অহাকালি বজাৰ হ'ব মানে গৰু বজাৰ হ'ব গৰু বজাৰত তাতে বস্তা পাৰি কিনে মিউজিকবিলাক বজাম আৰু অ'কে বজাই দিয়ক অকণমান ঠিক আছে অজয় হৰি গোপালে
বাহি 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 তুমি বজামে মই ভাল ফুলে হৈ বাহি 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 তুমি বজামে মই ভাল ফুলে মুরে দিয়ে দি হুরে হুরে বুকু ভরি তুমি নাচিবা মুহূর্তর গোপন ভাষা সেউজৰ চন্দন মাপা বাহি 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 তুমি আমাৰ খানা ৰেডি হৈ গেল তো গোটেইকেইটা বহিছি ইয়াতে এতিয়া ময়ো খাম জুগু কেনেকুৱা বনাইছা নকপিয়াৰ মানে পুৰা টেষ্টি নে বঢ়িয়া আমাৰ এচিষ্টেণ্ট আছে ইয়াতে খাবি না ভালকে পুৰা খাই দি ইয়াৰ হাঁহে খানা দে হাঁহ তো এতিয়া আমি যুগল ছাৰ ঘৰত খানা চানা খাই যাই আছোঁ ডাইৰেক্ট নলবাৰীক লাগি নলবাৰীত দুটা কাম আছে প্ৰথম কামটো হ'ল কি আমি পাইকাৰকুচিত মানে কিবা খেলা এখন বাচ্ছি তাতে মাতছি আমাক কিবা কৰিব লাগে যাই পেলাই গম নাপাওঁ কিবা কমেডি চমেডি কৰিব লাগিব কিজানি তাৰে কাৰণে যাই আছোঁ আৰু দ্বিতীয় কামটো হ'ল ভিডিঅ' এটা আপলোড দিব লাগে আমাৰ ইয়াতে নেটটো বহুত বেছি শ্ল' সেইকাৰণে আমি মিনময়ত দোকানত যাই পেলাই আপলোড দিম প্ৰথমে ভিডিঅ'টো আপলোড দিম তাৰ পাছত যাম মানে খেলা উপভোগ কৰবা আপোনালোকক দেখি আছোঁ কেনেকৈ কি কৰোঁ আৰু মোৰ লগত আছে আমাৰ যুগল ভাই গাড়ী চলাই আছে আৰু এভাগে আমাৰ আছে বিহাৰী এই ফোনত কথা পাতি আছে ৰোমাঞ্চ 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 আৰু এভাগে আছে আমাৰ ৰাতুল ৰাতুল কি খবৰ মজাং বঢ়িয়া তো এতিয়া মিনময় দোকানত আহিলোঁ আহি পেলাই ভিডিঅ'টো আপলোড দিলোঁ ইউটিউবত মিনময় আছে মোৰ লগত আৰু আমাৰ বাবা কি কম তোমাক একো নকওঁ আৰু কি বুলি কয় এজন ডিম্পুৰ দোকানত আহি মানে ফৰেনৰ মানুহ এজন লগ পালোঁ আনকি ফৰেনৰ অনুৰাগী মানে বিদেশী অনুৰাগী বিদেশৰ পৰা আমাৰ ভিডিঅ' চাই তেখেতৰ লগত অলপ কথা পাতিম আপোনাৰ লগত পাতি লওকচোন কথা Come on, big ass. হাই How are you? I'm fine. I'm fine. Okay, come on. I am. Come on. I'm fine. What's your name? I'm Martin Bridgman. Hey, okay. Oh, very fine. Man, what I'm from St. Kazi. You're so clever, okay? What's your friend? Yo, wanna kill us? Huh? Oh, it's sorry, Ganguly. Fell upside down in form. Wow, big hit. Sorry, Ganguly. Mas vora. Roy Soma. Last sorting. Class 6, 4, 5. Right, the form. তো মিনময় দোকানত ভিডিঅ'টো আপলোড দিলোঁ আপলোড দি এতিয়া মানে এটা অনুষ্ঠান আছে অনুষ্ঠানটোক লাগি যাওঁ তো একেলগে ৰাস চাম তো আজি আৰু ৰাসত নোহোৱা কাৰণে হে ক'ত যাবা তুমি তো চিয়ামৰ মানুহ ভাই কি ক'ম আৰু তো প্ৰগ্ৰেমত যোৱাৰ আগে আগে যুগল হাতৰ মানে বাইদেউহঁতৰ ঘৰত সোমালোঁ আৰু এইটো ভিনদেউ আৰু এইটো ভাগিন কি নাম তোমাৰ নামটো কৈ দিয়া মাসুম বর্মন কোন ক্লাছত পঢ়া ক্লাস 2 খবৰ ভাল আর আৰু তোমাৰ নাম শিল্পা বর্মন হ্যাঁ শিল্পা বর্মন তোমাৰ কোন ক্লাছত পঢ়া তুমি কেজি 2 কেজি 2 আৰু এইটো বাইদেউ বঢ়িয়া এতিয়া আমি এখন বাজাম কিবৰ্ড বাইদেউহঁতৰ ঘৰত চাহ তাহ খাই আমি আহি গ'লোঁ প্ৰগ্ৰেমক লাগি তো আমি আহি পাই গ'লোঁ গন্তব্যস্থান মানে ৰাতি হৈ গ'ল ইয়াতে মানে ফুটবল খেলা আছে ফুটবল খেলাত মানে আমাক মানে কিবা মানে কৰিব মাতিছি আৰু কি খবৰ চবৰে কি খবৰ বঢ়িয়া না বঢ়িয়া তো আমি যাই আছোঁ কি হয় কি নহয় চাই লওঁ আমি জনাব পাই সুখী হৈছোঁ। এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান আৰু সেইকাৰণে আমাক ইয়াতে লাইন পাতবা দিছে এতিয়া গামোচা চামোচা দিব আৰু ত্ৰিদীপ বৈশ্য
যুগল ডেকা ডাঙৰীয়া দেৱক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ৰিংকু মালাকৰ। আৰু ইমানতে সম্বৰ্ধনা অনুষ্ঠান। আজিকালি মানে খেলা ধূলাবিলাক কমি গৈছে, মানে ল'ৰা ছোৱালীবিলাকে মোবাইলতে খেলা ধূলা খেলে। আমাৰ দিনত মানে আমি ভাত খাই উঠি বাগাৰে নাযাওঁ, মনে মনে খেলা খেলবা যাওঁ, কিন্তু আজিকালি চলি তাৰমানে মোবাইলতে খেলা খেলে। আজিৰ যুগত যে এনেকৈ কিমান ধুনীয়াকৈ খেলা পাতিছে, সঁচাকৈ বহুত ভাল লাগছে। আৰু খৰচো হৈছে, খেলাখনত লাইট চাইট জ্বলাই দিছে, একদম খৰচো হৈছে, তো বহুত বেছি ভাল লাগছে। আৰু এনেকৈ মানে অনুষ্ঠানবিলাক হৈ থাকিব লাগে, ভাল ভাল অনুষ্ঠান হৈ থাকিলেহে আমাৰ মানে বাচ্চাবিলাকে এখন ষ্টেজ পাব আৰু মানে খেল প্ৰদৰ্শন কৰা এখন মঞ্চ পাব আৰু কি ক'ম, কমেডি কৰিব লাগিব নেকি? কমেডি কৰাৰ আগত মই এটা কথা ক'ম, আমাৰ নাগৰা নাম চাইছে না চবে? আৰু আমাৰ নাগৰা নামটো লেখছি পংকজে। পংকজক চিনি পাব? পংকজ হ'ল আমাৰ নলবাৰী ট্ৰেফিক পুলিচ। আমাৰ যদি হেলমেট নাথাকে নধৰে কিন্তু এনাই অলপ ধেমালি কৰিলোঁ দিয়ক ৰাইজসকল। আৰু আজিৰ খেলখনত হৈছে এইটো ফাৰ্ষ্ট প্ৰাইজ। পংকজে লেখছি, পংকজে সুধ দিছি গোটাইখিনি পংকজে। আৰু নাগৰা নামটো আপোনালোকে আঁকোৱালি লৈছে, বহুত বেছি ভাল লাগছে। নাগৰা নাম গাম, তাৰে আগত আমাৰ ত্ৰিদীপ ব্লেক এণ্ড হোৱাইট প্ৰথম আৰম্ভ কৰিছিলোঁ। ত্ৰিদীপ আৰু মই প্ৰথম টিকটকৰ পৰা আৰম্ভ কৰিছিলোঁ দুটাই। তাৰপাছত এনেকৈ টিকটক বেণ্ড হ'ল, ইউটিউব চেনেল খুলিলোঁ, ইউটিউবতো ব্লেক এণ্ড হোৱাইট মানে কৰি আছোঁ। আৰু বৰ্তমান ই মানে আমাৰ গৌৰৱৰ কথা, ব্লেক এণ্ড হোৱাইট টিমৰ কাৰণে এটি গৌৰৱৰ কথা যে আমাৰ টিমৰ এজন সদস্যই দেশ মাতৃৰ সেৱাৰ কাৰণে গৈছে। তো মই প্ৰথমে ত্ৰিদীপৰ কাৰণে এটা হাত চাপৰি গৈছোঁ। ও ৰাম হৰি হিমু মামা নমস্কাৰ, হৈ মামাৰ পদধূলি ও আমি হিৰে তুলি হয়, বস্তুৰ দাম বাঢ়িছে আজি, মামা কজাই গৰুৰ ৰচনা খান শুনো, আজি গৰুৰ ৰচনা খান গৰু গৰুৰ ৰচনা মানে গৰু হ'ল আমাৰ পোহনীয়া জন্তু। গৰুৰ কাণ দুখন, গৰুৰ চকু দুটা, গৰুৰ একডাল নেজো আছে। এইটো ৰচনা আন নেকি? গৰু চকু দুটা, কাণ দুখন, লেজ আছে, চবে জানি আছো। এইটো কিবা ৰচনা আন নেকি? তই গৰুটো নালাগে, তই বিহুৰ ৰচনা কৈ শুনো মোক। বিহু বিহু আমাৰ জাতীয় উৎসৱ। বিহু আমাৰ তিনিটি, বহাগ বিহু, কাতি বিহু আৰু আমাৰ মাঘ বিহু। মানে বহাগ বিহুৰ প্ৰথম দিনা গৰু গা ধোৱা হয়। সেই গৰুটোৰ কাণ দুখন, চকু দুটা, নেজ একডালো আছে। আৰু গৰুক নেকি আহিলো আৰু শেষত ফটো চটো উঠি অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰবা কিন্তু নাপাৰিব।